নমস্কাৰ সকলোকে মোৰ চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি মই বনাইছিলোঁ দুপৰীয়া বন ধনিয়া আৰু তেতেলীৰ এটা সুন্দৰ চাটনি ৰেচিপি। এই ৰেচিপিটো খাই বিৰাট ভাল লাগিল আৰু গৰমৰ দিনত এইটো ৰেচিপি খাই খুবেই ভাল লাগে বাৰু সকলোৰে। আপোনালোকে যদি আগতে এইটো ৰেচিপি খাইছে তেনেহ'লে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদি খোৱা নাই এবাৰ ঘৰত ট্ৰাই কৰি চাব, আশা কৰোঁ আপোনালোকে নিশ্চয় ভাল পাব। গতিকে আহক তেনেহ'লে এই ৰেচিপিটো আৰম্ভ কৰোঁ। এইখিনি লৈছোঁ মই বন ধনিয়া, এইখিনি বজাৰৰ পৰা আজি আনিছিল আৰু এইখিনি ধুনীয়াকৈ ধুই লৈছোঁ, বহুত বালি থাকে আৰু এইখিনি ধুনীয়াকৈ ধুই পেলাই এতিয়ালৈ মই এইখিনি সৰু সৰুকৈ কাটি ল'ম। এয়া মই কাটি লৈছোঁ আৰু তাৰ লগতে লৈছোঁ মই এইখিনি লৈছোঁ তেতেলী, তাৰপিছত লৈছোঁ এইখিনি নহৰু কেইফুটামান মই উলিয়াই লৈছোঁ, তাত এইখিনি অকণমান আদা, তাৰপিছত লৈছোঁ কেইটামান কেঁচা জলকীয়া আৰু অকণমান নিমখটো আন্দাজমতে বাৰু, মই এইখিনি এনেই লৈ লৈছোঁ আৰু এইখিনি লৈছোঁ চেনি। তেতেলীখিনি মই পানীত এনেকৈ থৈ দিছোঁ, থৈ দি পেলাই এইখিনি পানীত মোহাৰি দিম, কাৰণ ভিতৰত গুটিটো থাকে, গুটিটোৰ কাৰণে মই এইখিনি চেপি পেলাই তাৰ পানীখিনিহে ল'ম। পানীখিনি অলপ সময় থৈ দিছোঁ, 5 মিনিট মান থৈ দিলে হৈ যাব। পানীখিনি টেঙা হ'লে হৈ যায়। এইটো মই মিক্সি লৈ লৈছোঁ, তাতে মই এতিয়া লৈ লৈছোঁ বন ধনিয়াখিনি আৰু যিখিনি বস্তু মই দেখাইছিলোঁ এতিয়া, আৰু ইয়াত গোটেইখিনি বস্তু দি দিছোঁ মই একেলগে। চেনিটো মই কমকৈ দিছোঁ, দেখুৱাতে মই যিখিনি লাগে সেইখিনি লৈ লৈছোঁ। আপোনালোকে যিমানখিনি খায় সিমানখিনি লৈ ল'ব। এইখিনি তেতেলীৰ পানীখিনি এইখিনি মই দি দিছোঁ। চেনি নিমখটো সেইটো আপোনালোকে যিমানখিনি খায় সেইখিনিয়ে দি ল'ব। এইখিনি তেতেলীৰ পানী মই গুটিকেইটা আঁতৰাই পেলাই ইয়াতে পানীখিনি দি দিছোঁ। তাৰপিছত এয়া আদা টুকুৰা সৰু সৰুকৈ কাটি পেলাই এইখিনিও একেলগে দি দিছোঁ। তাৰপিছত এইখিনি এতিয়া আমাৰ ৰেডি হৈ গ'ল আৰু এইখিনিতে মই মিক্সিত পিচি লৈছোঁ আৰু এইখিনি আমাৰ চাটনি ৰেডি হৈ গ'ল। একেবাৰে কম সময়ত এটা সুন্দৰ ৰেচিপি ৰেডি হৈ গ'ল। আপোনালোকে যদি খাইছে তেনেহ'লে জনাব আৰু ভিডিঅ'টো চাই যদি ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ।